জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা জুবিন গাৰ্গৰ মৃত্যু আমি কোনেও সহজভাৱে ল'ব নোৱাৰিম। সেই মৃত্যুৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাবই লাগিব। তথাপিও তেওঁক অমৰ কৰি ৰাখিবলৈ আমাৰ চৰকাৰে এই কেইটামান কাম কৰিব পাৰে নেকি, তাকে চাবলৈ অনুৰোধ জনাই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে কথাবোৰ ৰজাঘৰীয়া কাণত পৰে। 1 নম্বৰতে ক'ব বিচাৰিছোঁ, সোণাপুৰৰ জুবিন ক্ষেত্ৰখনি বিশ্বমানৰ কৰিব পাৰি নেকি? প্ৰয়োজন সাপেক্ষে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰিব লাগে। হৰ্ণবিল মেলাৰ দৰে প্ৰতি বছৰে জুবিন ক্ষেত্ৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব পাৰি নেকি? য'ত প্ৰতিফলিত হ'ব লাগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো থলুৱা গীত মাত, বেশভূষা, খাদ্য প্ৰণালী, সংস্কৃতি ইত্যাদিবোৰ প্ৰদৰ্শিত হ'ব লাগে, যাতে অসমৰ লগতে ভাৰতৰ তথা বিশ্বৰ বিভিন্ন স্থানৰ লোকে অসমৰ সংস্কৃতিৰ লগত বা উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ লগত পৰিচিত হয় বা পৰিচিত হ'ব পাৰে। দ্বিতীয়তে, জুবিন ক্ষেত্ৰখন এক বিশ্বমানৰ উন্নতমানৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ হিচাপে গঢ় দিব পাৰি নেকি? য'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গীত মাত সংস্কৃতি চৰ্চাৰ লগতে গৱেষণা কেন্দ্ৰ হ'ব পাৰে, লগতে ভাৰতৰো থলুৱা গীত মাত সংস্কৃতি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। তৃতীয়তে, জুবিন ক্ষেত্ৰত ভূমিৰ পৰিমাণ বৃদ্ধি কৰি এক ফিল্ম চিটি, পৰ্যটনস্থলী, লগতে প্ৰাকৃতিক চিৰিয়াখানা, য'ত মুক্ত মনে চৰাই চিৰিকটি জন্তু আদি বিচৰণ কৰিব পাৰি, তেনেধৰণৰ এক উদ্যোগ ল'ব পাৰি নেকি? চৰকাৰে চিন্তা কৰিব পাৰে। চতুৰ্থতে, জুবিন ক্ষেত্ৰৰ কোনো এক অংশত মুক্ত প্ৰাকৃতিকভাৱে অডিটৰিয়াম এখন স্থাপন কৰিব পাৰি নেকি? য'ত মুকলিভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰো বিভিন্ন স্থানৰ লোকসকলে তেওঁলোকৰ গীত মাত সংস্কৃতি আদি চৰ্চা বা প্ৰদৰ্শন কৰিব পাৰে। পঞ্চমতে, জুবিন ক্ষেত্ৰৰ এটা অংশত এটা মিউজিয়াম সাজিব পাৰি নেকি? য'ত থাকিব অসমৰ গৌৰৱ, অৰ্থাৎ অসমক গৌৰৱান্বিত কৰা সকলো ব্যক্তিৰ প্ৰতিমূৰ্তি, তেওঁলোকৰ কৰ্মৰাজিৰ বৰ্ণনা, সংৰক্ষণ ইত্যাদি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।